এভৰিৱান, কি খবৰ সকলোৰে ভালনে ফ্ৰেণ্ডসকল? আজি মই আপোনালোকৰ আগত বকলি চিপিকৈ দিবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো আমি স্কিপ নকৰাকৈ শেষলৈকৈ চাওঁ আহকচোন ফ্ৰেণ্ডসকল। মই ইয়াতে লৈ লৈছোঁ বকলি প্ৰায় এপোৱা। এইখিনি মই কাটি মেলি ভালকৈ ধুই লৈছোঁ। এইখিনি এতিয়া আমি ফাৰ্ষ্টত বইল কৰি ল'ব লাগিব। এতিয়া মই চচপেন এটাত পানীখিনি বকলিখিনি দি দিছোঁ। প্ৰায় 5ৰ পৰা 10 মিনিটৰ ভিতৰত এইখিনি বইল কৰি ল'ব লাগিব। ইয়াত মই কালাৰৰ কাৰণে হালধি হাফ চামুচ দি দিছোঁ। আপোনালোকে বেছিকৈ বকলি বনালে বেছিকৈ হালধি গুড়া অলপ দি দিব, কিয়নো মই কমকৈ বনাইছোঁ বাবে কমকৈ হালধি গুড়া দিছোঁ। প্ৰায় বাবলছ আহিয়ে গৈছে। এইখিনি এতিয়া আমি কাঢ়ি ল'ব লাগিব। চাকনি এখনে আমি ভালকৈ এইখিনি কাঢ়ি ল'ম। ইতিমধ্যে আমাৰ কঢ়া হৈয়ে গৈছে। এইখিনি আমি অলপ পানী দি ধুই ল'ব লাগিব, কিয়নো গৰম হৈ আছে। এইটো খুবেই ইজি পদ্ধতিত বনোৱা ৰেচিপি হয়। আপোনালোকে ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰিবচোন। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। মোৰ পেজটো নিশ্চয় ফ'ল' কৰি দিব, লগত লাইক কমেণ্ট কৰিবলৈও নাপাহৰিব। আমি এইখিনি পিহনাত ভালকৈ এনেকৈ পিচি ল'ব লাগিব। লাহে লাহে আমাৰ পিছা ইতিমধ্যে হৈয়ে গৈছে। দেখিছেনে কিমান বঢ়িয়া হৈছে। কালাৰটো কিমান বঢ়িয়া লাগিছে দেখিছেনে? ইতিমধ্যে আমি ইয়াত সৰু সৰুকৈ বকলিখিনিত এটা পিঁয়াজ কাটি দি দিছোঁ, অলপ কেপচিকাম কাটি দি দিছোঁ। আৰু এতিয়া আমি ইয়াতে দি দিম অলপ হালধি গুড়া আৰু অলপ ৰেড চিলি দি দিছোঁ। আপোনালোকে কিমানটো জ্বলা খায় সেই পৰিমাণত দিব। অলপ মই ধনিয়া অলপো দি দিছোঁ মিহি মিহিকৈ কাটি। অলপ আন্দাজমতে নিমখ দি দিব আৰু অলপ মই বেচন পাউডাৰ দি দিছোঁ। এতিয়া আমি এইখিনি ভালকৈ সানি ল'ব লাগিব। মই হাতেৰে সানিছোঁ, কিয়নো হাতৰ আঙুলিৰ পৰশবিলাক বেছি ভাল হয় সানিলে মানে। আপোনালোকে হাতৰ সলনি চামুচো ব্যৱহাৰ কৰিব পাৰে। আমি এতিয়া এইখিনি এটা এটাকৈ বল বনাই এনেকৈ আমি অলপ চেপেটা কৰি দিম। বেছিকৈ দবাই নিদিব, কিয়নো ফাটি যোৱাৰ চান্স থাকে। লাহে লাহে দবাব। দেখিছেনে? এইখিনি আমি এতিয়া লাহে লাহে এনেকৈ তেলত ফ্ৰাই কৰি ল'ম। মই ৰিফাইন তেল দিছোঁ। আপোনালোকে ৰিফাইনৰ সলনি মিঠাতেলো দিব পাৰে, কিয়নো ৰিফাইন তেলত কৰিলে বেছি ভাল হয়। সেইবাবে মই ৰিফাইন তেল দিছোঁ। ইতিমধ্যে লাহে লাহে হৈছে আৰু অলপ ৰঙচুৱা হোৱা যেন দেখিলে লৰাই দিব। কালাৰটো কিমান বঢ়িয়া হৈছে দেখিছেনে ফ্ৰেণ্ডসকল?
ইতিমধ্যে আমাৰ বগলীও সিজা হৈয়ে গৈছে। আপোনালোকে ঘৰত এনেকৈ নিশ্চয় ট্ৰাই কৰি